বা আজি ৰং খেলিছে কালাৰ হৈ গ'ল কালাৰ হৈ গ'ল ঠিক আছে ঠিক আছে নমস্কাৰ সতীৰ্থ বিন্দু ৱেলকাম টু মাই দেউৰাম ব্লগ আজি হেপী হোলী মানে আজি কি ৰঙৰ খেল হোলী হয় আৰু সেইকাৰণে ময়ো আজি ৰং খেলি দিলোঁ আৰু কোনে কোনে খেলিলে আপোনাক জনাই আছোঁ আজি হেপী হোলী মানে ফাকুৱা হেপী হোলী চবকে দেখাই দিছোঁ এবাৰ হেপী হোলী চিঞৰি যা কালাৰ হৈ গ'ল কালাৰ হৈ গ'ল ঠিক আছে ঠিক ৰং লিয়া আজি ফাগুনৰ ফাগুৱা আৰু আজি ৰঙৰে ৰঙীন হোৱাৰ দিন আৰু সেইবাবেই সুবিধা পাই মোক এনেকৈ ৰং সানি দিলে যাতে মোৰ জীৱনটোত এনেকৈ ৰঙীন হৈ উঠে আৰু আপোনালোকেও ৰং খেলি আপোনালোকৰ বন্ধু বান্ধৱৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলক আৰু ৰঙীন হৈ পৰক জীৱনটো যাতে সুখেৰে পাৰ কৰক তাৰে কামনাৰে এই ফাগুনৰ ফাগুৱাত আশীৰ্বাদ যাচিলোঁ আৰু শুভকামনা যাচিলোঁ গতিকে অন্য আৰু কি দেখুৱাম আপোনালোকক এই ৰঙৰ কিছু ৰঙীন মুহূৰ্ত আগবঢ়ালোঁ এই ল'ৰা বা চবে খেলিছ নেকি ৰং হা আৰে পলাই গৈছে ঐ তহঁতি ৰং বুলি আকৌ আলকেইটা আৰু চৰু চাই নলগাবি দেই বাহ 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 কোনে কোনে খেলিলি হা তই হেপী হোলী নকওঁ দেখোন হ'ব কাৰ পালি খেলিছ এইটো কি পালি এইটো কি পালি ফিচ কাৰী ন বা ধুনীয়া খেলিছে ন ৰং বা ধুনীয়া লগাইছে ন ধুনীয়াকৈ হাঁহি দিয়া মোকো আৰু ৰং লগাবলৈ আহি গ'ল ল'ৰা এটা এই ইয়াত এইকাৰণে কি কৰি আছে